গোলোকগঞ্জৰ গৌৰাং বজাৰত পথ দুৰ্ঘটনাত এগৰাকী গৰ্ভৱতী মহিলা নিহত, 3জন গুৰুতৰ আহত সকলোকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে। দুখন চাৰিচকীয়া মুখামুখি সংঘৰ্ষত পথ দুৰ্ঘটনাটো সংঘটিত হয়। গৌৰাং বজাৰৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া ৱেগনাৰ আৰু ছুইফ্ট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষ হয়। ফলত এগৰাকী গৰ্ভৱতী মহিলা নিহত হোৱাৰ বিপৰীতে 3জনকৈ আহত হয়। জানিব পৰা মতে ধুবুৰীৰ পৰা বংগ অভিমুখে AS01 EB/0805 নম্বৰৰ ৱেগনাৰৰ সৈতে আগমনিৰ পৰা ধুবুৰীলৈ গৈ থকা AS17 E/7204 ছুইফ্ট ডিজায়াৰৰ গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত মুখামুখি সংঘৰ্ষ হয়। ফলত ৱেগনাৰ গাড়ীৰ এগৰাকী গৰ্ভৱতী মহিলা নিহত হয়। নিহত মহিলাগৰাকীৰ নাম মহচিনা বেগম, আনহাতে জিয়া বেগম আৰু সাদ্দাম হুছেইনকে ধৰি 2খন বাহনৰ 3জনকৈ আহত হয়। আহত সকলোকে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়। প্ৰতাপগঞ্জৰ পৰা আশ্ৰাফুল আলমৰ ৰিপৰ্ট, এনি ফুড পিলাৰ। আরে ভাই কি হলো? তোমার সিঙ্গেল দিতেছি, তুমি শোনো না। এক্সিডেন্টৰ সংঘটিত হৈছে, গম পাই নেকি? কেইজন আছে এখন গাড়ীত? কেইজন আছিলে? আমি 3জন দেখিছোঁ, ইয়াত আমি 2জন দেখিছোঁ। মানে পুৰা চিৰিয়াছ, মানে লেডিজ দুটা বেছি চিৰিয়াছ। ইঞ্জুৰিজ কেইজন হৈছে বেছিকৈ? 4জনমান দেখিছোঁ, তাৰ ভিতৰত 2জনমান বেছি হৈছে। আমাৰ এজন ডেলিভাৰী আছিল, ডেলিভাৰীটো বেছি চিৰিয়াছ, চেঞ্চ নাই আৰু। ঘৰ ক'ত আছিল গম পাই নেকি? বৰ্তমান এতিয়ালৈকে মই গম পোৱা নাই। মানে চিনাক্তকৰণ কৰিব পৰা নাই? নাই। কোনে যাত্ৰীসকলক চিনি নাপায় না? নাপায়। ঠিক আছে, ধন্যবাদ।